हेलो फ्रेंड्स, आशा करिছোঁ সকলো ভালে কুশলে আছে। বহু দিনৰ মূৰত আহিলোঁ, তেনেকৈ বহুত দিন হ'ল ভিডিঅ'ছ দিয়া হোৱা নাই। তো আজি হঠাতে আহিলোঁ। আজি কুকিঙৰ ভিডিঅ'ছ নিদিওঁ, আজি ফুৰিবলৈ যাম একদম ৰেডি গৰম কাপোৰ পিন্ধি। তো আজি অৰুণাচল ফুৰিবলৈ যাম। জাৰ্ণিতনো কি হয় মই দেখাবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে আহক ভিডিঅ'টো আগবাঢ়োঁ। মানুহজনে ড্ৰাইভ কৰি আছে। এয়া মোৰ আতৈ ৰাস্তা ভালে মোৰ আতৈ এয়া বেটি আমি এতিয়া যাত্ৰা আৰম্ভ কৰিছোঁ। এই জেগাডোখৰ বহুত ধুনীয়া লাগিছে দেখিবলৈ। চবফালে গ্ৰীণ গ্ৰীণ নেচাৰেলি বহুত ধুনীয়া লাগিছে। আমি এতিয়া গৈ আছোঁ আৰু এই জেগাডোখৰ ডিগবৈ ৰিজাৰ্ভ বুলি কয়। বহুত ধুনীয়া। এয়া আমি গৈ আছোঁ। এয়া আমাৰ বেটি আৰু ইয়াৰ লগৰজনী গৈ আছোঁ। এতিয়া আমি ডিগবৈ ৰিজাৰ্ভ পাইছোঁ। এয়া গৈ আছোঁ আৰু ইয়াৰ পিছত আমি ডিগবৈ পাম। তাৰপাছত গৈ থাকিম। আমি এতিয়া গৈ আছোঁ। যাওঁতে যাওঁতে কণমানিজনীয়ে গাড়ীত একদম গান গাই গৈছে। তাই বহুত এক্সাইটেড হৈ আছে। আমি এতিয়া ডিগবৈ টাউনখন পাইছোঁ। এয়া ডিগবৈ টাউন সোমাইছোঁ আৰু গৈ আছোঁ। হেল্ল' ফ্ৰেণ্ডছ, এয়া ৰখাইছোঁ। টেঙেৰী ৰিজাৰ্ভ বুলি কয় এই হাবিখন। ৰাস্তাতে যাওঁতে পাইছোঁ। বহুত ধুনীয়া দেখিছে। মানুহজন এয়া বেটি একদম উৎপাত। বৰ ধুনীয়া। তেতিয়াহ'লে গৈ থাকোঁ এতিয়া। এয়া আমি অৰুণাচল সোমাইছোঁ। এয়া অৰুণাচল ইউনিভাৰ্চিটি হয়। জাষ্ট ক্ৰছ কৰিছোঁ। আমি অৰুণাচল সোমাইছোঁ। কণমানিজনীয়ে একদম এক্সাইটেড, পূৰা চুইংগাম চুবাই একদম বেলুন ফুলাই। আৰু আমি এতিয়া যাত্ৰা কৰি আছোঁ চৌখামলৈ। অৰুণাচল সোমাই গ'লোঁ। এতিয়া আমি চৌখাম গৈ আছোঁ। এতিয়া আমি পামগৈ এয়া চামখে ৰিজৰ্ট পাই গ'লোঁ। এয়া চামখে ৰিজৰ্ট পালোহি আহি। এতিয়া গাড়ী ৰখাইছোঁ। এতিয়া ভিতৰলৈ সোমাইছোঁ। ভিতৰৰ পৰিৱেশটো কেনেকুৱানো। এয়া চামখে ৰিজৰ্ট হয়, যিটো চৌখামত আছে।
চবফালে মিউজিক বাজি আছে আৰু এইফালে এখন নৈ আছে বহুত ধুনীয়া কণমানিজনীয়ে পুৰা উৎপাত লগাইছে তাইক পানীত নামিব লাগে পানীত নামি ইয়াত নতুনকৈ বৈ লগ পালোঁ ভাল লাগিলে পোৱালিখিনি খুব ভাল পাইছে পানীত একদম নামি ৰিজৰ্টখন অকণমান ঘূৰি মেলি চাওঁনো কেনেকুৱা পৰিৱেশটো ইয়াৰ এইফালে এখন নৈ আছে লাগি আছে লগতে এখন চাংঘৰ এটা আছে য'ত মানে খাব পাৰি নৈখন লাগি আছে ধুনীয়া লাগিছে পৰিৱেশটো ঠাণ্ডা ঠাণ্ডা লাগিছে নৈখন একদম লাগি আছে ভাল লাগিছে একদম ঠাণ্ডা ঠাণ্ডা আৰু এইফালে জুলনা দেখি উৎপাত হ'ল দুইজনীয়ে জুলনা জুলিছে দেই ভাল লাগিছে জুলা আকৌ একো নাই কেনেকুৱা লাগিছে জুলনা জুলি ভাল লাগিছে বহুত দিনৰ মূৰত স্কুল টাইমতে কৰা হৈছিল সৰু কালাৰ ন খুব ভাল পাইছে ন জুলনা দেখি ময়ো তত নাইকিয়া হৈ গ'লোঁ ক'তনো থাকিব পাৰিম আৰু সৰু ছোৱালী হৈ পৰিলোঁ স্কুল ডেজলৈ মনত পৰি গ'ল ভালে চোৱা দুজনী কেনেকুৱা লাগিছে ভাল লাগিছে ন এইবাৰ পানীত নামি এনেকৈ বহি আৰু খাই প্লেট চফা আজি সৰুজনী লগ পালোঁ একদম কম সময়তে ফ্ৰী হৈ গ'লোঁ ভাল লাগিলে একেলগে খাইছোঁ এতিয়া সেই কিবা কিবি খাইছোঁ দেই আজি একদম পূৰা দেখুৱাইছোঁ পৰিৱেশটো কন্যা হাই কৈ দে এজনী বহি আছোঁ তিনিজনীয়া কিমান আছে না মঞ্জা মন যায় নি তোৰ এইবাৰ খানা আহি গ'ল এয়া ফ্ৰাইড ৰাইচ চিকেন পকৰা প্ৰথমতে পোৱালিখিনিয়ে খাই ল'ব কাৰণ তেতিয়াৰ পৰা সিহঁতি একো খোৱা নাই মোৰ ফেভৰেট টোপোলা ভাত আহি গ'ল লগতে গাহৰি বইল এয়া পৰ্ক ফ্ৰাই আলু পিটিকি আলু ভাজি খোৱাহে কথা আৰু আমাৰ জেন্টছ টিমখিনি এবাৰ দেখুৱাই দিছোঁ আমাৰ খাই বৈ আজৰি গধূলিয়ে হৈছোঁ তো অকণমান চেলফিয়ে হৈ যায় চেলফি তো বনতা হে ভাই অকণমান ফটো চটোৱে হৈ গ'ল সেই আজি দিনটো ইয়াতে ফুৰিলোঁ এনজয় কৰিলোঁ এতিয়া ঘৰে ঘৰে যাওঁ তাকে লাষ্ট বাই কৈ দিয়া চবে বাই এতিয়া যাব লৈছোঁ আৰু যাওঁতে যাওঁতে কি হয় জাৰ্ণিটো
যিমান পাৰোঁ দেখুৱাই যাই থাকিম। কি ধুনীয়া ফুল কিছুমান থৈছে দেই, দেখুৱাম বুলি ভাবিছোঁ। ফুলখিনি চাই লওঁ বলক। 200 টকা সেইটো ৰাম 150 কালাঞ্চু সেয়া চাওক ফুল 200 টকা এইটো 150 কালাঞ্চু এইকেইটা 50 নাম নালাগে দে 15 কিব হয় এইকেইটা 150 চব ফালে ফুলে ফুল সজাই থৈছে। আমাৰ ওলাওঁতে ওলাওঁতে আন্ধাৰে হৈ পৰিলে, তো এতিয়া ইয়াৰ পৰা বিদায় দিওঁ আৰু ইয়াৰ পৰা আমি 2খন গাড়ী ওলালোঁ। আমি পাছে পাছে গৈ আছোঁ। এতিয়া আমি নামচাই গল্ডেন পাগোডা সোমাম বুলি ভাবিছোঁ। তো ইয়াৰ পৰা বিদায় ল'লোঁ আৰু এতিয়া নামচাই গৈ আছোঁ। যাওঁতে যাওঁতে আন্ধাৰে হৈ গ'ল, তো ৰাতি হৈ গ'ল আৰু এতিয়া গৈ আছোঁ নামচাই। এয়া আমি পাই গ'লোঁ নামচাই গল্ডেন পাগোডা। এয়া পাই গ'লোঁ গল্ডেন পাগোডা। এইখন গেট, ইমান ধুনীয়া গল্ডেন কালাৰ। ইয়াত মানুহবোৰে ফটো উঠি আছে গেটৰ সন্মুখত আৰু এয়া এণ্টাৰেঞ্চ। এণ্টাৰেঞ্চ সোমালোঁ গল্ডেন পাগোডা। সেয়া গল্ডেন পাগোডা, জিলিকি আছে গল্ডেন কালাৰ। ৰাতি দেখিবলৈ আৰু ধুনীয়া লাগে। দেখিবলৈ বহুত ধুনীয়া লাগিছে, একদম গল্ডেন কালাৰ চিকমিকাই আছে। মোৰ মানুহটোৱে একদম আগত সোমালেই জোতা খুলি। ইয়াত মানুহবোৰে ফটো মাৰি আছে, একদম গল্ডেন কালাৰ গোটেইটো। ময়ো গৌতম বুদ্ধাৰ ওচৰত ফটো একপি উঠি ল'লোঁ আৰু ইয়াত জেগাটো বহুত ডাঙৰ হয় আৰু ইয়াতে মাজত এনেকৈ পাৰ্ক আছে আৰু চাৰি চাইডে কুল হৈ আছে, বহুত সাইলেন্স পৰিৱেশ, মেডিটেশ্যন কৰিবলৈ বহুত ভাল। আৰু ইয়াতে এনেকৈ গেষ্ট হাউচ নিচিনা আছে, ইয়াত থাকিব পাৰে। দূৰৰ দূৰৰ মানুহ আহি পেলাই ইয়াতে থাকে।
গোটেইটো এক ৰাউণ্ড মাৰিলোঁ, মাৰি যিমান পাৰোঁ দেখুৱালোঁ। ভাগৰ লাগি গৈছেগৈ খোজকাঢ়ি বহুত ডাঙৰ এৰিয়াটো। এতিয়া আপোনালোকে আহিলে ইয়াত থাকিব পাৰিব, তেনেকুৱা ব্যৱস্থা আছে। বাকী আৰু যিমান পাৰোঁ দেখুৱাই আছোঁ। আকৌ একেটা ৰাস্তা পালোঁ। এতিয়া ইয়াৰ পৰা ওলাব লৈছোঁ। বহুত ধুনীয়া লাগে, পৰিৱেশটো বহুত ধুনীয়া, একদম চাইলেণ্ট, বহুত ধুনীয়া। দিনত আহিলে হয়তো আৰু ভাল লাগিলেহেঁতেন। এতিয়া আন্ধাৰ, লাইটৰ পোহৰ আৰু যিটো গল্ডেন কালাৰ জিলিকি আছে টেম্পলটো, বহুত ধুনীয়া লাগিছে। সেয়া টেম্পলটো ইমান ধুনীয়া গল্ডেন হয়, জিলিকি আছে। এয়া ছেকেণ্ড টাইম, আগতেও এবাৰ আহিছোঁ। তো এনেকৈ ৰাতি আজি দেখিছোঁ, বহুত ভাল লাগিছে, আৰু ভাল লাগিছে। পূৰা জিলিকি আছে, গল্ডেন হয়। সেয়া ঘূৰি ভাগৰ লাগি গৈছেগৈ আৰু। সেয়া ৰিটাৰ্ণ হৈ দিলোঁ। এতিয়া বেক টু হোম আহিলোঁ, যিমান পাৰোঁ দেখুৱালোঁ। এতিয়া ঘৰলৈ উভতিছোঁ আৰু। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।